মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পুৱাই ৰাতিপুৱা নিমখ চাহ খাই খাই এই ৰূপেশ গোৱালাৰ মূৰত বাৰু একো নাইকিয়া হ'ল নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন দেখিছোঁ অখিল গগৈ কিছু বাগানীয়া লোকে হোৱাই নোহোৱাই বহুত অপপ্ৰচাৰ চলাই আছে। তাৰ ভিতৰত এজনৰ নাম ল'ব লাগিব। তেওঁ হ'ল মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া। ইমানেই মিছা কথা কৈছে আৰু তেওঁ গম পায়নে নাপায় যে মিছা কথাৰ ঠেং চুটি আৰু মিছা কথা কয়। যি কথা ক'লে নেকি মানুহে ধৰা নপৰে তেনেকুৱাত মিছা কথা কওক, কিন্তু জল জল পট পট প্ৰমাণ আছে। সেই হেৰিয়ে অখিল গগৈয়ে বিধায়ক হোৱাৰ পিছতো হওক বা তেওঁ যেতিয়া নেকি কৃষক মুক্তিৰ নেতা হৈ আছিলে তেতিয়াও হওক, আন্দোলনত সদায় চাহ শ্ৰমিকৰ হৈ পেলাই মাত মাতে নহয় জানো, বোনাছৰ পৰা আদি কৰি মাটিৰ পট্টালৈকে। কিন্তু এইজন ৰূপেশ গোৱালা নে কি গোৱালা, তেওঁ এতিয়া আকৌ কি কৰি দিলে, অপপ্ৰচাৰ কৰি দিলে যে এইটো যেতিয়া নেকি মাটিৰ পট্টা কিবা কিবি এইবিলাক যিবিলাক নেকি তেওঁলোকৰ সমস্যা, সেইখিনি যেতিয়া মুখ্যমন্ত্ৰীয়ে দিম বুলি ক'লে সেইখিনিত বোলে বিৰোধিতা কৰিছে কোনে, অখিল গগৈ। আৰু এইজনৰ সঁচাকৈ এসময়ত কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে, আপোনালোকৰ মনত আছেনে নাই জানো, বাগানীয়া মানুহবিলাকে বোলে হেৰি কৰে, নিমখ চাহ ৰাতিপুৱা পুৱাই বোলে নিমখ চাহ খাই যে, লাল চাহ নিমখ খাই খাই বোলে মাথাটোত বোলে একো নাইকিয়া হ'ল আৰু সেইকাৰণে তেওঁ কৈছিলে যে আপোনালোকে নিমখ চাহ নাখাব। ঠিক কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই যে মিছা সেইটো কিন্তু নহয় দেই, মুখ্যমন্ত্ৰীৰ বহুতখিনি কথা সঁচাও হয়। আৰু তাৰে প্ৰমাণ হ'ল এই ৰূপেশ গোৱালা বুলি এজন, আৰু তাৰ লগতে কেইটামান আছে। আৰু বিশেষতে এইকেইটা চাগে হয়তো মানে আমাৰ মুখ্যমন্ত্ৰীৰ চামচা, সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে লগাই দিছে তহঁতে চিঞৰ আৰু চিঞৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁলোকক চাৰ্টিফিকেট দিছে যে কি, এসময়ত চাৰ্টিফিকেট দিছিলে বাগানে বাগানে গৈ পেলাই যে আপোনালোকে নিমখ চাহ কমকৈ খাব, নিমখ চাহ খালে মাথাত একো নাইকিয়া হয়, এই কথাটো কৈছিলে। মনত আছেনে? নিশ্চয় আপোনালোকৰ আছে চাগৈ। কিন্তু এই ৰূপেশ গোৱালাই বিধানসভাত যিদিনাখন চাহ শ্ৰমিকক মাটিৰ পট্টা দিবলৈ বিল উপস্থাপন কৰিছিল, সেইদিনাই কিন্তু অখিল গগৈয়ে এবাৰো কোৱা নাছিল যে চাহ শ্ৰমিকক মাটিৰ পট্টা দিব নালাগে বুলি। সেইদিনাটো বাদেই তেওঁ জীৱনত কেতিয়াও চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ বিৰোধিতা কৰা নাছিল আৰু বহুতখিনি আছিলে। কিন্তু সেইদিনা অখিল গগৈয়ে এইখন বিলক পূৰ্ণ সমৰ্থন কৰি চৰকাৰক ধন্যবাদ জনাই কৈছিল যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বহু পূৰ্বৰে পৰা চাহ শ্ৰমিকসকলে বাগানত দখল কৰি থকা মাটিৰ পট্টা দিবলৈ দাবী জনাই আহিছে। লগতে চাহ বাগানৰ ভিতৰত থকা মাটিবোৰো শ্ৰমিকক দিবলৈ দাবী জনাই আহিছিলে। তৰুণ গগৈ চৰকাৰৰ দিনত চাহ শ্ৰমিকে দখল কৰি থকা চাহ বাগানৰ অতিৰিক্ত মাটিত পট্টা দিয়াবলৈ অখিল গগৈ নেতৃত্বত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে সক্ষম হৈছিল। সঁচাকৈ কিন্তু তৰুণ গগৈৰ দিনত বহুতখিনি হেৰি মানে চাহ জনজাতীয় মানুহসকলক মাটিৰ পট্টা দিছিলে, আপোনালোকে হয়তো নিশ্চয় গম পায়। ইমানখিনি কৰাৰ পিছতো আকৌ অখিল গগৈকে তেওঁ কি কৰিছে, দোষাৰোপ কৰিছে, মানে বিৰোধিতা কৰিছে বুলি। তাতে মানে কিছুমান কথা ক'বলৈ মন যায়, যেনে ধৰক ছাগলীয়ে নাখায় কি, পাগলে নকয় কি, ঠিক তেনেকুৱাই হৈছে, হয়নে নহয়? সম্পূৰ্ণ তথ্য আছে, প্ৰমাণ আছে যে অখিল গগৈ বাগানীয়া মানুহখিনিৰ কাৰণে কিমান কি কৰিছে। কিন্তু তাৰ পিছতো আকৌ অখিল গগৈ হোৱাই নোহোৱাই তেওঁ মানে কি কৰিছে, মানে ভুকাই আছে আৰু কেইটামান লগত লৈ লৈছে আকৌ দেই, ভুকাই থাকোঁতে। আৰু বহুখিনি আছে, কিন্তু সিমানখিনি মই কৈ নিদিওঁ দিয়কচোন, বহুতখিনি মানে এইবিলাক কৈ গ'লে আকৌ ভিডিঅ'টো দীঘল হৈ যাব নহয় জানো। কিন্তু সেই বাগানীয়াসকলে, প্ৰায়খিনি বাগানীয়া লোকসকলে যেতিয়া নেকি ৰূপেশ গোৱালা নেকি এজনে কিবা কিবি এইবিলাক বিতৰ্কৰ মাজত অখিল গগৈক টানিছে আৰু তাৰে এচাম মানে বাগানীয়াই কি কৰিছে, অখিল গগৈক পূৰ্ণ মানে সমৰ্থন দিছে আৰু কৈছে যে আমাৰ কাৰণে তেওঁ অখিল গগৈয়ে বিধায়ক নোহোৱা আগৰ পৰাই যেতিয়াই নেকি কৃষক মুক্তি আছিলে তেতিয়াৰ পৰাই তেওঁলোকে মানে চাহ জনজাতীয় মানুহৰ সমস্যাসমূহ দূৰ কৰাৰ কাৰণে মাত মাতি আহিছিলে বা আন্দোলন কৰিছিলে। আৰু আমিও সেই সময়ত কিন্তু আন্দোলন কৰিছিলোঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল কি, আমিও সেইবিলাক কামত তেতিয়া জড়িত আছিলোঁ, বাগানীয়া মানুহৰ হৈ পেলাই আমিও মাত মাতিছিলোঁ। কিন্তু এতিয়া আকৌ সেই বাগানীয়াই কি কৰিছে, উল্টাই পেলাই অখিল গগৈকে মানে হেৰি কৰিছে, দোষাৰোপ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মই কৈছোঁ চাওক, অখিল গগৈক দোষ দিয়াৰ আগত আপোনালোকে চাই লওকচোন এই সৰু ভিডিঅ' ক্লিপটো। আমি এটা ভাল পৰামৰ্শ দিছো, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। 500 টকাটোতো সেইটো মানে এইটো মজুৰি কৰি দিলে এইটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ। মাননীয় অখিল গগৈ ডাঙৰীয়া,
চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ ৰূপেশ গোৱালা ইয়াত আছে সুধি ল'ব কিমান লাগে অধ্যক্ষ ডাঙৰীয়া আজিৰ যিখন বিল এই বিল the Assam Fixation of Ceiling on Land Holding Amendment Act 2025 a bill ইয়াক ডেফিনেটলি সকলো আমাৰ সদনৰ সদস্যই সমৰ্থন কৰাৰ নিচিনাকে আমি ইয়াক সমৰ্থন কৰিছোঁ আৰু সেইকাৰণে আমি এই বিলখনৰ এটা মাত্ৰ এমেণ্ডমেণ্ট অনাৰ বাহিৰে যাতে কোনো পধ্যে কোনো মানুহ বাগানত থাকি নাযায় তাৰ কাৰণে এটা এমেণ্ডমেণ্ট অনাৰ বাহিৰে এই বিলখনৰ বিৰুদ্ধে আমি এটাও শব্দ কোৱা নাই এতিয়া অধ্যক্ষ ডাঙৰীয়া চাহ বাগানৰ শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়াটো কিমান ডাঙৰ কাম এটা আজিৰ দিনটোত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন চাহ শ্ৰমিকে এদিনত হাজিৰা পায় 250 টকা 250 টকা পালে তেখেতসকলে এসপ্তাহত দৰমহা পায় 1500 টকা 6 দিনৰ দৰমহা পায় দেওবাৰটো নাপায় তেনেকে 15 দিনৰ মূৰত দৰমহা পায় তেওঁলোকে মাত্ৰ 3000 টকা আৰু এমাহত তেওঁলোকে টোটেল দৰমহা পায় 6000 টকা এমাহত এজন চাহ শ্ৰমিকে দৰমহা পায় মাত্ৰ 6000 টকা তাৰ বিপৰীতে মই এমএলএ হিচাপে জিকাৰ পাছত আজিৰ দিনটোৰ আজিৰ সভাখনত উপস্থিত থকাৰ কাৰণে এই এছেম্বলিত উপস্থিত থকাৰ কাৰণে মই এদিনত পাম 2500 টকা বিলটো লেণ্ড হোল্ডিঙৰ ওপৰত মই লেণ্ড হোল্ডিঙৰ ওপৰতে কৈ আছোঁ সেইটোৰ ইম্পৰ্টেঞ্চটো বঢ়াই দিছোঁ দৰমহাটোৰ কথা কৈ আছোঁ আপুনি মই সেইটোৰ ইম্পৰ্টেঞ্চটো বঢ়াই দিছোঁ লেণ্ড হোল্ডিঙৰ লগত যে ইমান কম দৰমহা পোৱা মানুহ মাটিৰ অধিকাৰো নাই গতিকে তেওঁলোকে যদি মানে মাটিৰ অধিকাৰ পায় সেইটো কিমান ডাঙৰ ঘটনা প্লিজ ক'ব দিয়ক তো এতিয়া দৈনিক আজিৰ দিনটোত মই দৰমহা পাওঁ যদি 1,12,000 টকা আমাৰ যিটো মেইন দৰমহা সেইটো ধৰো তেতিয়াহ'লে 3,730 টকা আৰু 1,72,000 একচুৱেলি মই দৰমহা পাওঁ আৰু 1,72,000 দৰমহা পালে মই এদিনত দৰমহা পাওঁ 5,733 টকা এদিনত দৰমহা পাওঁ মই 5,733 টকা আৰু এজন চাহ শ্ৰমিকে 15 দিন এনেকৈ দুটা যে দৰমহা পায় এমাহত দেওবাৰকেইটা নাপায় সৰ্বমুঠ দৰমহা পায় 6,000 টকা য'ত মই এদিনত প্ৰায় 6,000 টকা দৰমহা পাওঁ তাত এজন চাহ শ্ৰমিকে এমাহত দৰমহা পায় 6,000 টকা তাৰ বিপৰীতে আকৌ দেখা গৈছে যে মই এটা কোৱাৰ্টাৰো পাইছোঁ যদি মই কোৱাৰ্টাৰ পোৱা নাই তেতিয়াহ'লে মোৰ কাৰণে 60,000 টকা মোৰ কাৰণে ঘৰ ভাড়া দিয়া হৈছে কিন্তু চাহ শ্ৰমিকজনে যিটো কোৱাৰ্টাৰত চাহ বাগানত আছে তাৰ কাৰণে আকৌ তেওঁলোকৰ পৰা এটা আপোনাৰ এটা ঘৰ ভাড়াৰ নামত এটা পইচা কটা হয় ঘৰ ভাড়াৰ নামত তেওঁলোকৰ পৰা এটা পইচা কটা হয় গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে চাহ শ্ৰমিকসকলক বাগানৰ মাজৰ মাটি বাগানৰ লাইনৰ মাটি দিয়াটো এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটো মই যিটো সংগঠনত আছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিদিনা সংবিধান গ্ৰহণ হৈছিলে সেই সংবিধান আৰু কৰ্মসূচীত আমি আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে যদি 10/8/2005 তাৰিখৰ দিনা আমি অসমৰ চাহ বাগিচাৰ প্ৰত্যেকটো লাইনৰ বাগিচাৰ মাটিবিলাক যিমান দখল কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিব লাগে বুলি আমি 10/8/2005 তাৰিখৰ দিনা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে চাহ বাগানৰ বস্তি লাইনৰ মাটিৰ পট্টা তাত বসবাস কৰি থকা চাহ শ্ৰমিকৰ পৰিয়ালক দিব লাগে 1 2 তাতকৈ আগলৈ গৈ আমি কৈছিলোঁ যে দ মাটি বা খোলা মাটি য'ত চাহ শ্ৰমিকসকলে খেতি কৰি আছে বাগানৰ মাজত য'ত চাহ বাগানে কোনোদিন চাহপাত নোৰোৱে এই দ মাটিবিলাকতো খেতি কৰি থকা মাটিবিলাকতো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে মই ইয়াতে যোগ দিব খোজো যে আজিৰ এই বিধেয়কখনত লগতে চাহ শ্ৰমিকসকলে খেতি কৰি থকা দ মাটি খোলা মাটিবিলাকৰো মাটিৰ পট্টা দিবলৈ ইয়াতে সংযোগ কৰিব লাগে 2 থেংক ইউ 3 নম্বৰ মই যোগ দিব খোজো যে চাহ শ্ৰমিকসকল অকল
আপোনাৰ বাগিচাৰ লাইনতে নাথাকে বাগিচাৰ লাইনৰ উপৰিও বাগিচাৰ বাহিৰত বহুত চাহ শ্ৰমিক থাকে যি প্ৰাক্তন চাহ শ্ৰমিক বা অন্য চাহ শ্ৰমিক মই আপোনালোকক দৃঢ়তাৰে ক'ব খোজো যে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে চাহ বাগানৰ ভিতৰত লাইনৰ চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰথমবাৰ দিয়াইছিলোঁ আমি তৰুণ গগৈ চৰকাৰৰ দিনত যোৰহাটৰ টুকলাই বাগিচাত প্ৰথমবাৰৰ কাৰণে 686টা পৰিয়ালক মাটিৰ পট্টা লাইনৰ মাটিৰ পট্টা কোৱাৰ্টাৰৰ সৈতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে অখিল গগৈ ঠিক তেনেকৈ পৃথিৱী মাঝিৰ ঘৰটো অৰ্থাৎ বাগানৰ বাহিৰত থকা মানুহৰ ঘৰ মাটিৰ পট্টা দিয়াৰ পৃথিৱী মাঝিৰ যে মাটিৰ পট্টা পাইছে কংগ্ৰেছ চৰকাৰৰ দিনত সেইটো মই দিয়াইছোঁ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আন্দোলন কৰি দিয়াইছোঁ তৰুণ গগৈ চৰকাৰৰ লগত হোৱা চুক্তি অনুসৰি গতিকে আজি যদি কোনোবাই কয় যে অকল বিজেপি চৰকাৰৰ দিনত মাটি দিছে মাটিৰ পট্টা দিছে নহয় তৰুণ গগৈ চৰকাৰৰ দিনতো আমি ডিব্ৰুগড়তে কেৱল ৭,৩৫১ বিঘা মাটিৰ পট্টা দিয়াইছিলোঁ আমি আপোনালোকক এইটো কথা স্পষ্টকে ক'ব পাৰো যে টুকলাই বাগিচাত 686 বিঘা মাটি আমি বাগানত মাটিৰ পট্টা দিয়াইছিলোঁ এইটো কথা মই স্পষ্টভাৱে ক'ব পাৰো গতিকে সেই কথাটো ক'ব কৈছো আৰু এতিয়া মই খালি আৰু এটা বস্তু যোগ দিব খোজো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন বাগানৰ চাহ শ্ৰমিকবিলাকৰ মাজত জলহা বুলি এটা জাতি আছে সেই জাতিটো কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকো চাহ শ্ৰমিক মুছলমান হোৱাৰ কাৰণে ইয়াত এই যিটো নটিফিকেশ্যন সেই নটিফিকেশ্যনৰ পৰা বাহিৰ কৰা কৈছে গতিকে মই ভাবো যে তেওঁলোকৰ সেই চাহ শ্ৰমিকসকলকো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে গতিকে মই এই আইনখনক পুৰা সমৰ্থন কৰিলোঁ এই বিলখনক সমৰ্থন কৰিলোঁ আৰু লগতে চাহ শ্ৰমিকসকলক অধিক মাটি দিবৰ কাৰণে মই দাবী উত্থাপন আমাৰ লগত তৰুণ গগৈ চৰকাৰৰ যিখিনি বুজাবুজিৰ চুক্তি মাইনুটৰ কপি মই দি দিব পাৰিম মাইনুটৰ কপি মোৰ লগত আছে যদি দৰকাৰ হয় এটা সেশন পাছত মই মাইনুটৰ কপি লগত লৈ আহিম এইটো আপুনি প্ৰমাণ কৰক নহলে এইটো এক্সপান্স কৰক মই কংগ্ৰেছ চৰকাৰ দিছিল মানিলো তেখেতে দিয়া নাই স্যাৰ আপুনি ঠিক আছে কংগ্ৰেছ চৰকাৰ দিছে বুলি মানি লৈছে হ'ব কংগ্ৰেছ চৰকাৰ দিছে বুলি মানি লৈছে না আপুনিয়ে কৈছে আমি নাজানো কংগ্ৰেছ চৰকাৰ দিছে বুলি মানি লৈছে আমি নাজানো তেখেতে কোৱাটো কৈছো না এইটোৱে হ'ল নিশ্চয় আপোনালোকে দেখিলে নহয়নে বাৰু দেখাৰ পিছত এতিয়া সেই ধেমাধৰা ৰূপেশ গোৱালা নে কি সেইজন আৰু তাৰ লগত থকা লগোৱা লিক্সো নিমখ চাহ খাই মাথাত মাল নোহোৱাকেইটাই এইখিনি দেখি এতিয়া কি ক'ব সেইটোহে হ'ব লক্ষণীয় গতিকে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই